যিসকলে অৰুণোদয় পাইছে এইটো কোনোবা দুৰ্গা দাস বড়োৰ কাৰণে পোৱা নাই, এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে পাইছে। আজি যিসকলে ৰেচন কাৰ্ড পাইছে এইটো কোনোবা মাধৱ ৰাজবংশীৰ কাৰণে পোৱা নাই, এইটো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে পাইছে। এই কামটো আগৰ কংগ্ৰেছ চৰকাৰে কৰা নাই, আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই কামখিনি হৈছে। আপোনালোকে 10 বছৰ আগৰ 7 বছৰ আগৰ কথা ভাবক যে ইয়াত আৰ্মি অপাৰেশ্যন পুলিচ অপাৰেশ্যন হৈ আছিলে, আজি স্থায়ী শান্তি আহি গ'ল। এই স্থায়ী শান্তি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে, এই শান্তি আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে, এই শান্তি আহিছে বিটিআৰত UPPL বিজেপিৰ চৰকাৰ গঠন কৰাৰ কাৰণে। আজি বিটিআৰত আমাৰ চৰকাৰ অহাৰ পিছত আমি 6,000তকৈ অধিক চাকৰি দিলোঁ, কিন্তু এই 6,000 চাকৰিক 8 পইচাও ঘোষ দিব লগা হোৱা নাই। BPFৰ সময়ত লাখ লাখ টকা ঘোষ দিব লগা হৈছিলে, কোনো দুখীয়া গৰীব মানুহে 8 পইচাও ঘোষ দিব লগা হোৱা নাই। 6,000তকৈ অধিক চাকৰি দিলোঁ। BPFৰ সময়ত অফিচত অফিচাৰ নাথাকা আছিলে, গুৱাহাটীৰ পৰা ডিউটি কৰা আছিলে। আমাৰ সময়ত চবে অফিচত বহি ডিউটি কৰিব লগা হৈছে, ৰাইজৰ কথা শুনিব লগা হৈছে। মাত্ৰ 39,000 PMIৰ ঘৰ বনাইছিলে, এই ঘৰবিলাকো আধৰুৱা হৈ আছিলে। আমাৰ চৰকাৰ অহাৰ পিছত 2010ৰ মাটি কি কয় ঘৰ 2014-15-16 ঘৰবিলাকো আমি বনাই দিছোঁ। কিন্তু আজি এই 39,000টো বাদ দি পেলাই 17 বছৰৰ আমাৰ 3টা বছৰত, অকল 3টা বছৰত 2 লাখতকৈ বেছি PMIৰ ঘৰ নিৰ্মাণ কৰা হ'ল, আৰু এইটো 80-90% কমপ্লিট কৰা হৈ গ'ল। গতিকে এইটো পৰিৱৰ্তন আহিছে। তেখেতসকলৰ সময়ত জাগা জাগা মেলা পাতি জুৱা পাতি এটা বিশৃংখল সমাজ কৰিছিলে। আমি 3টা বছৰত ক'ৰবাত জুৱা পাতিলে আমাৰ চৰকাৰৰ যদি কাণত আহে লগে লগে আমি জুৱা বন্ধ কৰিছোঁ। মদ ভাং জুৱা হিংসা দাদাগিৰি এইবিলাক সম্পূৰ্ণ ঠাণ্ডা কৰি বিটিআৰত এটা সুস্থ সমাজ আহিছে। আমিও বিচাৰোঁ আমাৰ দেশখন আমেৰিকাৰ নিচিনা হওক, ইংলেণ্ডৰ নিচিনা হওক, কোনোবা উন্নত দেশৰ নিচিনা হওক। আৰু এই উন্নত দেশ হিচাপে গঢ়িব লাগিলে অকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো কৰিব পাৰিব। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতখন শক্তিশালী কৰাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াক বিপুল ভোট দি আমি ইয়াৰ পৰা জয়যুক্ত কৰাই পঠাব লাগিব। পদুম ফুল এইটো যাতে চবে মনত ৰাখে, মই সেইকাৰণে আৰু স্পেচিয়েলি আহিছোঁ। মোক দিলীপ দায়ো যোৱাকালি কৈছে জিন্দাবাদ জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। আজি আমাৰ প্ৰচাৰ মিটিং আছিলে ইয়াতে। আমাৰ মানে কি কয় শিৱ ডাঙৰীয়া আহিছিলে, প্ৰমোদ বড়ো, আৰু প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়াও আহিছিলে। গতিকে এইটো মোৰ সমষ্টি আজি ভালেই হ'ল। চব আমাৰ UPPL তৰফৰ পৰা একদম বাৰে ষ্ট্ৰংলি মানে কাম কৰি আছে। আৰু আজি ইয়াত শিৱ ডাঙৰীয়া অহাৰ পিছত চবে যিখিনি আছিলে মই ভাবোঁ চবে ক্লিয়াৰ হ'ল কথাবিলাক। গতিকে 26 তাৰিখটোহে মানুহে ৰৈ আছে। গতিকে পানেৰী সমষ্টিৰ পৰা আমি বিপুল ভোট দিব পাৰিম। নাই তাততো কোনো তেনেকুৱা হিচাপৰ কথাই নাহে। মই ভাবোঁ যে চবে মানে ইয়াত আমাৰ যিটো এলায়েন্স পাৰ্টি NDA মানে আমাৰ কি কয় দিলীপ শইকীয়া ডাঙৰীয়াকে চবে ভোটদান কৰিব। তাৰপিছত কিছুমান মানুহ থাকে মানে নিজৰ মতে চলা, ইলেকশ্যন জিকা হাৰাৰ লগত কথা নাথাকে, তেওঁলোকে BPFক ভোট দিব। যিবিলাকে ব্যক্তিগতভাৱে কিবা পোৱা নোপোৱাক লৈ বেয়া পাইছে, যিবিলাক সমগ্ৰ সমাজ হিচাপৰ লগত কোনো সম্পৰ্ক নাই, এইবিলাক ব্যক্তিগত মানুহটো ভোট ক'ত দিব। গতিকে তেওঁলোকে BPFক দিব, তেওঁলোকে কংগ্ৰেছক দিব। আৰুতো আমাৰ 10জনমান আৰু এক্সট্ৰা কেণ্ডিডেট আছে। গতিকে সেইবিলাকত যাৰ মন ভাল নহয় তেওঁলোকে তাত ভোট দিব। কিন্তু যিবিলাকে চিন্তা কৰা শক্তি আছে এই গোটেই মানুহবিলাকে আমাৰ উমৈহতীয়া যিটো প্ৰাৰ্থী আছে দিলীপ শইকীয়া ডাঙৰীয়া, মই ভাবোঁ পানেৰী সমষ্টিত চবে তাকে দিব। পানেৰী সমষ্টিত আজি মোৰ MLA হোৱাৰ সময়তে 1,500 কোটিতকৈ বেছি আঁচনি পালে। BTCৰ পৰা যথেষ্ট আঁচনি ইয়াত হ'ল। আৰু ইয়াৰ বাদেই মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত আজি প্ৰত্যেকটা পৰিয়ালৰ মানে পাকঘৰলৈকে
আজি আঁচনি গ'ল বাকীতো অসমৰ ক্ষেত্ৰত ক'বই নালাগে কংগ্ৰেছে বহুত বছৰ খুটাগাড়ী থোৱা ব্ৰহ্মপুত্ৰৰ দলং সম্পূৰ্ণ কৰিলে আৰু নতুনকৈ আজি 5-6খনমান দলং কনষ্ট্ৰাকশ্যন চলি আছে গাঁৱে ভূঞে চবতে ৰাস্তা চলি আছে টংলা টাউনত আগৰ চৰকাৰবিলাকৰ দিনটোত আগৰ MLA বিলাকৰ দিনটোত একোই নাছিলে 200 কোটিতকৈ বেছি টকাৰ আঁচনি এতিয়া টংলাত হৈ আছে মইতো ভাবোঁ আমাৰ মানে পানেৰী সমষ্টি এতিয়া আমি চব পাওঁতো কিমান ভোট হয় সেইটোৰ ওপৰত গতিকে 26 তাৰিখে কিমান ভোট দান হয় তাৰ পৰা আমি গম পাওঁ মানে কিমান ভোট মানে হ'বগৈ গতিকে বেলেগৰ কোনো হিচাপতে নাহে বেলেগৰ মই ক'লোঁ নহয় যিবিলাক মানুহৰ ব্যক্তিগত কোনো সমাজৰ লগত সম্পৰ্ক নাই দেশৰ লগত সম্পৰ্ক নাই তেনেকুৱা মানুহে BPF আৰু কংগ্ৰেছক দি দিব কিন্তু যিবিলাকে চৰকাৰ গঠনৰ ওপৰত চিন্তা কৰে দেশৰ উন্নতিৰ কথা চিন্তা কৰে তেওঁলোকৰ কাৰণে বিকল্পই নাই যদি উমৈহতীয়া মানে প্ৰাৰ্থীক ভোট নিদিয়ে ইতিমধ্যে আমাৰ দৰং ওদালগুৰি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ 99% কমপ্লিট হৈ গ'ল এইবাৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামত ভোট দিব অসমত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত ভোট দিব কাৰণটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতীয় মানুহৰ মনটো হৃদয়টো ইতিমধ্যে জয় কৰিছে তেখেতৰ মৰম তেখেতৰ বিভিন্ন আঁচনিৰ দ্বাৰা ৰাইজক উপকৃত কৰা এইটো চবে ৰাইজে আজি ভালদৰে বুজি পাইছে কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত তেনেকুৱা কোনো প্ৰধানমন্ত্ৰী পোৱা নাছিলে যিয়ে নেকি দুখীয়া গৰীব মানুহৰ কথা চিন্তা কৰে খেতিয়কৰ কথা চিন্তা কৰে মহিলাসকলৰ কথা চিন্তা কৰে ছাত্ৰ ছাত্ৰী যুৱ যুৱতীৰ কথা চিন্তা কৰে তেনেকুৱা প্ৰধানমন্ত্ৰী নাছিলে গতিকে আজি এই সুন্দৰ এটা পৰিৱেশ ৰাইজে কোনোদিনে পাহৰি নাযাব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গাঁৱে ভূঞে বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণ কৰাৰ লগতে অৰুণোদয়ৰ পৰা আদি কৰি গৰীব মানুহৰ কাৰণে বহুত আঁচনি দিছে চ' সেইবিলাক আজি ৰাইজে পাহৰি নাযায় এইকাৰণে এই নিৰ্বাচনটো আমাৰ কাৰণে বহুত সহজ নিৰ্বাচন হৈ আছে আৰু দিলীপ শইকীয়া ডাঙৰীয়া আজিৰ তাৰিখত চালে 4 লাখতকৈ বেছি ব্যৱধানত জিকিবলৈ গৈ আছে এইটো নিশ্চিত হৈছে চাওক BTC এৰিয়াত এতিয়া কোনো প্ৰতিদ্বন্দ্বী নাই ইয়াত কোনো কণ্টেষ্টেণ্ট নাই সেইকাৰণে একচিটিয়া ভোট দিলীপ শইকীয়া ডাঙৰীয়াই BTC এৰিয়াৰ পৰা more than 75% ভোট পাই পেলাই তেখেতে বিজয় হ'ব